Pathan. Hey guys, আজি Pathanৰ ৰিলিজ ডেট আৰু যেটো ওয়াদা কৰিছিলো ফাৰ্স্ট ডে ফাৰ্স্ট শো চাম হে ফাৰ্স্ট শো চাবলৈ গৈ আছো যি কি হয় নাজানো ভয়ও লাগি আছে আচ্ছা তা জোকিং কোনো ভয় নাই কোনো হেৰি নাই গৈ আছো চাবলৈ আপোনালোকে চাই থাকিব হলৰ পৰিস্থিতি কি হয় কেনেকুৱা সকলো দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ফাইনেলি আমি চিনেমা হলত পাই গৈছো নগাঁও অপেৰা চিনেমা হলত বৰ্তমান আমি আছো চাই ল'ব পাৰিছে আপোনালোকৰ গোটেই চিনেমা হলৰ পৰিস্থিতিটো মামাই পুৰা কটকটীয়াকৈ পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিছে একদম নিৰাপত্তা আৰক্ষী ৰখি আছে দেখা পাইছে ছাৰহঁতে বহুত কষ্ট কৰি আছে একদম পুৰা যাতে কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি নহয় তেনেকুৱাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব চিনেমাখন কেনেকুৱা ভাল নাই বেয়া সকলো জনাম বিশেষকৈ সকলোৰে পইচাৰ এটা ভেলু আছে সেইকাৰণে সকলো জনাম চিনেমাখন কেনেকুৱা কি হয় জনাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব পাঠান অৱেশত আজি পাঠান চাই আহিলোঁ আৰু পাঠান কেনেকুৱা লাগিল কেনেকুৱা ধৰণৰ চিনেমাখন চাবলগীয়া হয়নে নহয় সকলো কম ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব পাঠানখন এটা এক্সিলেণ্ট মুভি হয় ফ্ৰেণ্ডছ একদম ফায়াৰ ব্ৰিগেডৰ নিচিনা চিনেমা একদম ধামাকা একশ্যন মুভি শ্বাহৰুখ খানৰ লাইফৰ প্ৰথমটো এনেকুৱা একশ্যন চিনেমা দেখা পাইছোঁ আমি মানে কি ক'ম আৰু এনেকুৱা একশ্যন চিনেমা বনাইছে আৰু প্লাছ যিখিনি জেগা বেছি ভাল লাগে যিখিনি জেগাত আমাৰ সলমান খান ওলায় হয় তেখেতে ওলাই আৰু একদম চিনেমাখন ছুপাৰ ডুপাৰ কৰি পেলাই একদম আৰম্ভণিৰ পৰা এণ্ডলৈকে কোনো ধৰণৰ বৰিং চিন নাই এটা পেলাবলগীয়া চিন নাই সকলো ধৰণৰ চিনেমাখন সকলো ধৰণৰ জমনি কওক আপোনাৰ প্লাছ একশ্যন ৰোমেণ্টিক চব এনি আছে আপোনাৰ যি বিচাৰে তাকে পাব ফুলি এণ্টাৰটেইন হৈ আহিব পেচা উচিল মুভি আপোনালোকে চাওক টিকেট কিনক আৰু চিনেমাখন চাওক আৰু এটা বিশেষ অনুৰোধ আপোনালোকক কৈছোঁ চিনেমাখন চাই কিন্তু পাইৰেচি নকৰিব আপোনালোকে পাইৰেচিত নাচাব চিনেমাখন বহুত কষ্ট হৈছে বহুত মেহনত কৰিছে বহুত টকা খৰচ কৰিছে চিনেমাখন বনাওঁতে আৰু আপোনালোকে এনেকুৱা চিনেমাক ছাপোৰ্ট কৰক আৰু যিসকল বাইকত চিঞৰি আছে এতিয়া সিহঁতৰ লুকুৱা দিন আহি গ'ল সিহঁতক আৰু ৰাস্তা ঘাট আপুনি বাইকত চিঞৰা বন্ধ দেখা পাব সিহঁতক চেহেৰাও দেখা নাপায় আপোনালোকে বাইকত এখন চিনেমা ৰেকৰ্ড ভাঙিব প্ৰথম দিনাখন কিমান কালেকশ্যন কৰে কি কৰে সকলো ভিডিঅ' বনাই যাম মই আজিৰ পৰা আপোনালোকে চাই থাকিব ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে ৰিভিউ ভিডিঅ' আপোনালোকে প্লিজ তলত কমেণ্ট কৰি মোক জনাই দিব থেংক ইউ আকৌ লগ পাম জয় অসম বাই